সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, ডিব্ৰুগড় তিনিচুকীয়া জিলা সমিতি আৰু নৱজ্যোতি সংঘৰ বুঢ়াপাৰাৰ উদ্যোগত ৰহমৰীয়াবাসী ৰাইজৰ সহযোগত সপ্তম বাৰ্ষিক কেন্দ্ৰীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস নৱজ্যোতি সংঘৰ খেলপথাৰত অহা ইংৰাজী 20 আৰু 21 জুন 2019 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। 21 জুন অৰ্থাৎ শেষৰ দিনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক শ্ৰীযুত নিপ কুমাৰ বৰুৱাদেৱৰ সৈতে জনপ্ৰিয় অনুষ্ঠান সুখৰ সংজ্ঞা বিচাৰি, লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ইউৰেকা বৰুৱা, কুসুম কৈলাশ, ৰিদীপ ৰংকিত আৰু দিগন্ত গোহাঁইৰ গীতৰ শৰাই। উদযাপন সমিতিয়ে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, ডিব্ৰুগড় তিনিচুকীয়া জিলা সমিতি আৰু নৱজ্যোতি সংঘ বুঢ়াপাৰাৰ উদ্যোগত নৱজ্যোতি সংঘৰ প্ৰাংগণত সপ্তম বাৰ্ষিক কেন্দ্ৰীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিস্তৃত কাৰ্যসূচীৰে বিভিন্ন গীত মাত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে 21 তাৰিখৰ দিনা বিয়লি 5 বজাৰ পৰা এখনি গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। আলোচনা চক্ৰ অন্ত পৰাৰ লগে লগে উক্ত দিনাখনেই অসমৰ জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভৰ তত্বাৱধানত সুখৰ সংজ্ঞা বিচাৰি অনুষ্ঠানটো অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকিব। ক্ৰমে কুসুম কৈলাশ, ৰিদীপ ৰংকিত, ইউৰেকা বৰুৱা আৰু দিগন্ত গোহাঁই গীতৰ শৰাই। গতিকে সমূহ ৰাইজৰ উপস্থিতি তথা দিহা প্ৰৱেশ আমি সাদৰে কামনা কৰিছোঁ।